বিপিএফে জিকিছে একবাৰ ইয়াত ওবৰৰ পৰা জিকিলে এজন বাইদেউ বাকিটো সব বিপিএফে জিকি আছে তো সেইকাৰণে আমাক ক'ব নোৱাৰে কিন্তু আমাৰ এটা দায়িত্ব আছে আপোনালোকে ভোট দিলেও নিদিলেও এই গণতন্ত্ৰ দেশত যোনে চৰকাৰত থাকে ৰাইজৰ কাম কৰিব লাগে তো সেইকাৰণে আজি প্ৰথম এই গাঁৱত আহিছো আমক ভাইসকলে দাদাসকলে কৈছে যে 1.5 পৰা 2 কিলোমিটাৰ ৰাস্তা কালভাৰটো লাগে আৰু ওচৰত লাগি থকা এখন গাঁও আছে তাতো সেন গ্ৰেভেলৰ ৰাস্তা লাগে এই মকটাপটো বনাই দিব লাগে আৰু যিখিনি কথা পাতিছে এইখিনি কথা মই ইয়াত সেটেল কৰি দিলো ইয়াত একো অসুবিধা নাই আপোনালোকে ডিসেম্বৰ মাহৰ ভিতৰত সব ক্লিয়াৰ দেখা পাব কি কাম হৈছে কি কাম হোৱা নাই এতিয়া আমি ইয়াত লৰেন্স ইছলাৰীয়ে হওক বা ময়ে হওক আমি তেখেত সকলৰ নিচিনা ৰাজনীতি কৰিবলৈ অহা নাই আমি সমাজ সেৱা কৰিবলৈ আহিছো সমাজখন অচাৰৰ পৰা মানুহক বুজিবলৈ কেনেকে মৰম শ্ৰদ্ধা কৰিব লাগে আৰু আপোনালোকৰ পৰাও কেনেকে মৰম আমি পাব লাগে শ্ৰদ্ধা পাব লাগে এই কথাখিনি আমি খুব ভালকে বুজি পাওঁ মই আজি প্ৰথম এনেকুৱা ইলেকশন মিটিঙত মাইনৰিটি এৰিয়াত আহিছো আজিৰ পৰা মিটিং বিলাক কৰিছো মই সৰু সৰু মিটিং কৰি আছিলো দলীয় এই কেদিন কেজনমান মাইনৰিটিৰে যুৱক কেজনমানে বহুত কথা কৈ আছে যে প্ৰমোদ বৰই ঠগালে অমুকে ঠগালে তুমুকে ঠগালে বহুত কথা কৈ পেলাই একদম ৰাইজক দেখাই আছে এইটো কৰিছে ভুল কৰিছে 2012 প্ৰমোদ বড়ো চিফ আছিলে নেকি ইয়াতে কোন আছিলে চিফ কোন আছিলে দাদা কওকচোন আপোনালোকে নামটো ক'ব টান পাইছে নেকি আজিকালি ভয় কৰিব নালাগে বিটিচিত আৰু ভয়ৰ দিন নাই হাগ্ৰামা মহিলাৰী আছিলে 2008 কোন আছিলে চিফ তেতিয়া হাগ্ৰামা মহিলাৰী আছিলে 2014 কোন আছিলে হাগ্ৰামা মহিলাৰী আছিলে এই সময়ত কংগ্ৰেছ আৰু বিপিএফ মিলি চৰকাৰ চলাইছিলে আৰু সেইখিনি সময়তে সকলোতকৈ অশান্তি বড়োলেণ্ড অঞ্চলত আছিলে আৰু ইয়াৰ কাৰণে বড়ো অনাবড়ো আছিল 2003 চনৰ আগত বড়ো অনাবড়ো বুলি কোনো সংগঠন নাছিল 2003 চনত বিটিচি চুক্তি হোৱাৰ পিছত 2004 চনৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচিখন শাসন কৰিছে সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যি সমন্বয় বিশ্বাস মৰম স্নেহ এই কথাবিলাক নোহোৱা কাৰণে মানুহবিলাকে লাহে লাহেকৈ বেয়া পোৱা আৰম্ভ হৈছে সন্দেহ আৰম্ভ হৈছে ইয়াত শাসন নাছিল ইয়াতে শোষণ আছিল ইয়াত দাদাগিৰি চলিছিল কিছুমান মানুহে মটৰচাইকেল লৈ গাড়ী লৈ ইলেকশ্যনৰ সময়ত দাদাগিৰি চলিছিল 2020 পিছত আমাৰ চৰকাৰ আহাৰ পিছত ইয়াত শোষণ নহয় ইয়াত সুশাসন চলিছে যত নেকি কোনো দাদাগিৰি নাই ভয় ভীত নাই মাৰামাৰি নাই হিংসা নাই কোনো মানুহ ৰাতি 12টা বজাতো সাইকেল লৈ যদি অকলেও আহে কোনো ভয় কৰিব লগা নাই যদি নিজৰ কোনোবা ব্যক্তিগত শত্ৰু নাই কোনোবা কাৰোবাৰ লগত কাজিয়া কৰি ললে আৰু ঠেলা ঠেলি হলে এইটো মই গ্যাৰেণ্টি ল'ব নোৱাৰো বাকি তেনেকা পৰিৱেশ আৰু নাই মই নিজে গোসাইগাঁৱৰ পৰা কোকৰাঝাৰ টাউনলৈ ৰাতি 10টা 11টা বজাত যেতিয়া গাড়ী চলাই আহো সেই সময়ত মই ৰাস্তাত 9টা 8টা মান বজাতো একজন মানুহ লগ নাপাও এখন গাড়ী লগ নাপাও হাওৰাগুৰি হৈ যেতিয়া কোকৰাঝাৰলৈ আহো গোসাইগাঁৱৰ পৰা আৰু আজি যোৱাকালি ৰাতি 11:30 বজাত মই চিৰাঙৰ পৰা গৈ গৌৰাং নদীৰ পৰা চন্দ্ৰপাৰালৈকে খোজকাঢ়ি গৈ আছিলো দিনৰ নিচিনা ৰাস্তাত ইমান মটৰচাইকেল ইমান গাড়ী ৰাতি 11:30 বজাত মানুহে পুৰা ভয় কৰা পাহৰি গল বেয়া পৰিৱেশ দিয়া পাহৰি গল এই পৰিৱেশ হাগ্ৰামাই কৰা নাই এই পৰিৱেশ দেৰহাছাত বসুমতাৰীয়ে কৰা নাই এই পৰিৱেশ আমি কৰিছো আজি আপোনালোকৰ গাঁওবিলাকত মাইনৰিটি দাদা ভাই সকলক ঠগাবলৈ কৈ যে ইউপিপিএলে বিজেপিৰ লগত লগ লাগি আপোনালোকক কিবা কিবি কৰিব আমাৰ আগতো বিজেপিৰ লগত বিপিএফে চৰকাৰ চলাইছে এতিয়া আমি বিজেপিৰ লগত চৰকাৰ চলাইছো
কিন্তু মাৰামাৰিটো হোৱা নাই, হিংসাটো হোৱা নাই, উচ্ছেদটো হোৱা নাই। বহুত গাঁৱে গাঁৱে যাই কৈছে উচ্ছেদ হ'ব, উচ্ছেদ হ'ব, উচ্ছেদ হ'ব। বেলেগত নহয়, আপোনালোকৰ এই চালাকাটিতে এই একমাহ আগত ঢোলমাৰা অঞ্চলত কি গাঁও আছিলে? গৌৰাংটাৰী গাঁও। 300 বিঘা মাটি 2010ত দেৰহাছাত বসুমতাৰী হাতে মানুহ বহি থকা 300 বিঘা মাটিক NTPCক দিছিলে। সেই সময়তে মাটি NTPCক দি দিছে তেখেতসকলে। আৰু সেইদিনা মাজতে ক'লে যে এইটো বোলে আমিহে উচ্ছেদ কৰিম। মই যেতিয়া তাত গ'লো, মানুহে মোক ক'লে, চিনিয়ৰ বিলাকে, যে এনেকা এনেকা হৈছে। মই কাগজটো দিয়ক, কোনোবা মণ্ডলে দিছে বোলে, মই খুজি পঠালো। মাত্ৰ 10 দিনৰ ভিতৰত এই 2010ত 300 বিঘা মাটি যিটো NTPC দিছিলে এইটো কেনচেল কৰি দিলো। এতিয়া মানুহে মাটি পাই যাব 300 বিঘা মাটি। আজি সেই মানুহবিলাকক আপোনালোকে সোধক, 2003ৰ পৰা 2020লৈকে BPFৰ চৰকাৰৰ সময়ত কিমান মানুহে মাটি পাইছিলে? অকল মাটিৰে কথা চলি আছে, সেইকাৰণে মই কৈছো মাটিৰ। এতিয়া BTC অঞ্চলত কিমান মাটি আছে? 51 লাখ বিঘা মাটি আছে। কিমান? 51 লাখ বিঘা। ইয়াৰে 31 লাখ বিঘা, 35 লাখ বিঘা এইটো ট্ৰাইবেল এৰিয়াৰ মাটি। কিছুমান মাটি ফৰেষ্ট এৰিয়াৰ। বাকি মাটিখিনিত সবে কিনা বেচা কৰিব পাৰে, থাকিব পাৰে। এতিয়া আমি কি কৰিলো? এক বছৰটো 2020ত কৰোনা আছিলে, কোভিড, আমি কাম কৰিব পৰা নাই। 2021ৰ শেষৰ ফালে কাম আৰম্ভ কৰিছো চৰকাৰত আহি। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে অফলাইন মণ্ডল অফিচ, সাৰ্কল অফিচ, SDLAC এইবিলাকত আমি 1,53,000 মানুহৰ 43,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিলো। তাত বহুত মাইনৰিটিও আছে। আৰু অনলাইন যেটো বৈশ্যমুঠি বুলি কয়, অনলাইন, যেনেকে অসমত বসুন্ধৰা, এই অনলাইন যোগেদি আমি মাত্ৰ 10 মাহত 80,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। আজি আপোনাৰ মাটি ডিজিটাইজ হৈ গল, আমাৰ তাত আছে। যদি মোবাইলত যায় আপুনি বৈশ্যমুঠি বুলি ডাইল কৰে, গুগলত যায় বৈশ্যমুঠি বুলি মাৰি দিয়ক। বৈশ্যমুঠি বুলি মাৰি দিলে তাতে এটা এপ ওলাব, তাত আপোনাৰ নাম, ডাক নাম্বাৰ, গাঁৱৰ নাম দি দিয়ক, আপোনাৰ মাটিটো তাতে ওলাই আহিব। আৰু তাত আপুনি যদি মাটিটো দেউতাৰ নামৰ পৰা ল'ৰাৰ নামত আনিব বিচাৰে, বাবাৰ পৰা পুত্ৰৰ নামত, তাতে আপুনি এপ্লাই কৰিব পাৰে। এতিয়ালৈকে 80,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল, য'ত 12,515 জন মাইনৰিটি মানুহ এপ্লাই কৰিছিলে আৰু 9,578 জন মাইনৰিটি মানুহে মাটিৰ কাম হৈ গল। এইটো মই কোৱা কথা নহয়, আপোনালোকে গুগলত যাই বৈশ্যমুঠিত চাওক, এইটো দেখিবলৈ পাব আজিৰ সময়ত। তো সেইকাৰণে মানুহে কাম কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে, কিন্তু কাম নকৰো বুলি ক'লে আৰু তাকতো কোনো জবৰদস্ত কৰিব নোৱাৰে। তো সেইকাৰণে আজি আপোনালোকে চাওক যে ভাৰতবৰ্ষ বহুত আগুৱাই গল, অসম বহুত আগুৱাই গল। আমি কাজিয়া পেচাল কৰি বহুত 30-40 বছৰ আমাৰ গুচি গল। এই আমাৰ সিনিয়ৰ সকলে জানে আগৰ সময়ত কিমান ভাল পৰিৱেশ আছিলে, মাজত পৰিৱেশ বেয়া হৈ গল। 17 বছৰ সময় পাইছে হাগ্ৰামা মহিলাৰীয়ে BTCখন শান্তি কৰিব পাৰিলেহেঁতেন। মই এতিয়াও 4 বছৰ হোৱা নাই, কিন্তু 4 বছৰত কোনো হত্যা, হিংসা, মাৰামাৰি, জলাজলি, এভেকশন কোনো একো হোৱা নাই BTC এৰিয়াত। আৰু তেখেতসকলে আহি পেলাই আমাৰ ওপৰত উল্টা উল্টি কয়, আপোনালোকেও শুনি পেলাই ভাল পায়। ভাল BTC লাগে নে নালাগে? শান্তিৰ BTC লাগে নে নালাগে? নিৰাপত্তাৰ BTC লাগে নে নালাগে? তেনেহলে এদিনা ভূপেন বৰা, আমাৰ কংগ্ৰেছৰ প্ৰেসিডেন্ট ডাঙৰীয়াই আহি ভাষণ দিছে যে UPPL আৰু BPF একে বুলি কৈছে ভূপেন বৰাই আহি। তো 17 বছৰৰ সময়ত তেখেতে চাওক ডায়েৰীটো খুলি, আজি ৰাজনীতি কাৰণত কোৱা নাই, আমাৰ এজন যুৱ নেতা, ছাত্ৰ নেতা ভাইজনক কোনে মাৰিছিলে এই সময়ত? সেই সময়ত মই চিফ নাছিলো। আজি CBI এনকুৱাৰীৰ কাৰণে ডিমাণ্ড কৰি আছে। এই ঘটনাবিলাক কেতিয়া হৈছিলে আমি পাহৰি যাব নালাগে এই কথাবিলাক। আজি পৰিৱেশটো ভাল কৰাটো আমাৰ সকলোৰে দায়িত্ব। শান্তি, সম্প্ৰীতি, মৰম, স্নেহ, বিশ্বাস আৰু ইয়াৰ পিছত উন্নয়ন আৰু প্ৰগতি হ'ব।
সৰু সুৰা কাম বিলাকতো হ'ব, আজি নহয় কালি হ'ব। এই অঞ্চলত আমাৰ মানুহ নাছিলে ভাল, কোনোবা নেতা নাছিলে, কোৱা মানুহ নাই, মোকো কোনো কোৱা নাই, সেইকাৰণে আমি ৰাস্তা ঘাটটো সময়মতে কৰিব পৰা নাই। আজি আহিছো, দেখা পাইছো, মই কৈছো 1 মাহত ৰাস্তা ঘাটৰ কাম বিলাক আৰম্ভ কৰি দিম। আৰু এইটো কোৱা কথা নহয়, 4টা বছৰ অহা ডিচেম্বৰৰ 15 তাৰিখে হ'ব। এতিয়ালৈকে 1600 কিলোমিটাৰ ৰাস্তা বনোৱা হৈ গ'ল BTC। BPFৰ 17 বছৰত 39,000 প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ বনাইছিল। কিমান? 39,000। ইটো হাফদান হৈ আছিল। 2010, 2012, 13, 14, 15, 16, 17, 18, 19 আধৰুৱা ঘৰ বিলাক আমিহে কৰিছো, UPPL চৰকাৰ আহি। ইহঁতৰ ঘৰটো কত? আৰু এতিয়া আমি 17 বছৰত 39,000 ঘৰ BPFৰ দিনত, আৰু মাত্ৰ 4-3টা বছৰত UPPL আমাৰ চৰকাৰৰ দিনত 3 লাখ মানুহৰ ঘৰ নিৰ্মাণ কৰা হৈ গ'ল BTC। 3 লাখ মানুহৰ ঘৰ। 17 বছৰত ইহঁতে মাটিৰ সমস্যা সমাধান কৰিছিলে 15,000 গোটেই BTC-ত। 17 বছৰত, মই মাহ কোৱা নাই, 17 বছৰত। আৰু 4-3টা বছৰত আমি 2,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। 800টা অংগনবাদী চেণ্টাৰ বনালো MG এনৰেগাৰ দ্বাৰা। গোটেই VCSDC অফিচ বিলাক বনাই কমপ্লিট কৰি দিলো। আজি মাইনৰিটি এৰিয়া বিলাকত ৰাস্তা ভাল নহয়, ঈদগাহ বনাব লাগে, কিবা কিবি সমস্যা আছে, এইবিলাক কৈ আছে মোক। কাম কিন্তু আৰম্ভ হৈ গ'ল। আপোনালোকে এতিয়া খুদা পোছা কৰিলে গম পাব, ক'ৰবাত ইমান বছৰৰ পৰা অমুক মানে মাটিটো পোৱা নাছিলে কবৰস্থানৰ কাৰণে, অমুক এইটো হোৱা নাছিলে। লাহে 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 এই কাম বিলাক চব সমাধান হৈ গ'ল। গতিকে আজিৰ সময়ত ভাৰতবৰ্ষৰ কোনো কোণাত কি হৈ আছে, বিশ্বৰ কোনটো এৰিয়াত কি হৈ আছে, অসমৰ কোনটো এৰিয়াত কি হৈ আছে, এইটো বেছি কনচাৰ্ন নহয়। BTC-ৰ 5টা ডিষ্ট্ৰিক্টত আপোনালোকে সুৰক্ষিত হয় না নহয়, এইটো কথা কওক মোক। ছচিয়েল মিডিয়াত চাই পেলাই কোনো হাল্লা কৰি দৰকাৰ নাই। কিছুমান যুৱকসকলে ছচিয়েল মিডিয়াত চাই পেলাই মোক সোধে, আমাৰ অঞ্চলতো এনেকা হ'ব নেকি? হ'ব লাগিলেতো হৈ যাব লাগিছিলে। মইতো নিজে জিন্দাবাদ মুৰ্দাবাদ কৰি অহা, আন্দোলন কৰি অহা মানুহ। তেখেতসকলতকে আমিহে বেছি গণ্ডগোল হ'ব লাগিছিলে আমাৰ দিনত। আমাৰ দিনত কিয় ইমান শান্তি হ'ল? কাৰণ তেখেতসকলে শান্তি বিচৰাই নাছিলে। ৰাজনীতিটো 2 ধৰণে কৰিব পাৰে। তেখেতসকলে যিটো ৰাজনীতি কৰিছিলে, এইটো চাম দাম দণ্ডভেদ বুলি কয়। দাদাগিৰি কৰা, পইচা দিব লাগে, ভয় খুৱাব লাগে, লিডাৰ বিলাকক কিনিব লাগে, আৰু মানুহবিলাকক টুপি পিন্ধাই পেলাই ঠগাই পেলাই মানে ৰাজনীতি কৰিব লাগে। আমি সেইটো কৰিব যোৱা নাই। আমি মৰম, স্নেহ, বিশ্বাস, সন্মান, হাত জুৰি গণতন্ত্ৰ অধিকাৰ চবকে প্ৰদান কৰি ভাল এটা পৰিৱেশ BTR, সুন্দৰ BTR কৰিবলৈ আহিছো। ইয়াত কাকো ঠগাবলৈ অহা নাই। কাৰণ আপুনি মোৰ দাদা ভাই, আপোনাক ঠগাই একো লাভ নাই। ইয়াত আপুনিহে বেছি দিন নাথাকে, মইহে বেছি দিন নাথাকো। অহা 1000 বছৰ আমাৰ প্ৰজন্মই থাকিব লাগিব। আপুনি বেয়া পাই এবাৰৰ কাৰণে অবৰক ভোট দিলে, অবৰৰ MCLA জিকালে। আপুনি বৰক বেয়া পাই 2বাৰ MP জিকালে, নৱশৰণীয়াক। আজি হিচাপ কিতাপটো কৰি চাওক, লাভটো কি হ'ব? কিবা লাভ হ'ল জানো? যদি আপুনি খঙৰ হাত নাবাঢ়াই মৰমৰ যদি হাত বাঢ়ালেহেঁতেন, আপোনাৰ আৰু বেছি লাভ হ'লহেঁতেন। আজি লৰেন্স ইছলাৰী যুৱ নেতা ইয়াৰ MLA হয়। যদি আপুনি তেখেতক ভাই বুলি ধৰিব পাৰে, নিজৰ বুলি কৰি ল'ব পাৰে, সি 10টা কাম বেছি কৰি দিব। যদি তাক আপুনি বেয়া পায়, বেয়া কথা কয়, সি যদি 10টা কৰিব লাগে 5টা কাম কৰিব হয়তো। এৰবা নৰা কামখিনি। গতিকে আমি মৰমৰ শক্তিটো বেছি, সন্মানৰ শক্তিটো বেছি, ঘৃণাৰ কোনো শক্তি নাই। সেইকাৰণে ঘৃণা, খং এইবিলাক চব বাদ দিব লাগে। যুৱ প্ৰজন্মক এটা ভাল পথেদি আনিব লাগে। BTR-ত 18টা জনগোষ্ঠী আছে। প্ৰত্যেকটো জনগোষ্ঠীক ইকুৱেল ৰাইটছ, সম অধিকাৰ, সম মৰ্যাদা দি আগবাঢ়ি লৈ যাবৰ কাৰণে আজিৰ BTR চৰকাৰখনে চেষ্টা কৰা হৈছে। আজিৰ BTR চৰকাৰখনে তো সেইকাৰণে আজি শিক্ষা অনুষ্ঠান বিলাক 1200টা LP ME হাই স্কুল আমি ৰিপেয়াৰিং কৰি 1200। 17 বছৰ BPF-এ 100 কৰা নাই, আৰু মাত্ৰ 350 বাকী আছে। এই 350 মই ঠিক কৰিবলৈ গৈ আছো স্কুল। তাৰমানে 2024-ৰ পিছত যাতে বৰষুণ পৰা স্কুল এটাও নাথাকে, সেইটো মোৰ টাৰ্গেট। কোনো স্কুল মানে বৰষুণ পৰিব নালাগে ছাত্ৰ ছাত্ৰী পঢ়ি থকা সময়ত, সেইটো টাৰ্গেট লৈ কাম কৰি আছো। আমাৰ ৰিজাল্ট কিমান ভাল হ'ল। এই বছৰ 50 জন ল'ৰা ছোৱালী আমাৰ ACS পাইছে। যোৱা বছৰ 50 জন ল'ৰা ছোৱালী একে বছৰতে। চিৰাং ডিষ্ট্ৰিক্ট বিৰাট ভাল হৈ গ'ল ৰিজাল্ট, কোকৰাঝাৰৰ ৰিজাল্ট ভাল হৈ আহিছে লাহে লাহেকৈ।
নতুনকে হৰিণাগুৰিত এখন ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে সো বিভিন্ন কাম কাজ বিলাক এতিয়া আৰম্ভ হৈছে আৰু সেই কামখিনি আগুৱাই নিব কাৰণে আমি একত্ৰিত হৈ আগবাঢ়িব লাগিব আপুনি সালাকাটিৰ যিখিনি অলপ মাইনৰিটি গাঁওখিনি আছে সেইখিনি গাঁওখিনি কোনোবা আহি মানে আপোনাক উল্টা পুল্টা কথা কৈ বেলেগ দুনিয়াত লৈ যাব বিচাৰে আপুনি হেৰাই যাব নালাগে হিন্দীত কথা আছে ভিৰ মে ৰহোগে তো গুম হৈ যাওগে আমি ভিৰত থাকি সদায় হেৰাই যাম আৰু আপোনালোকে ইহঁতে যিহেতু আপোনালোকক 17-18 বছৰ বুজালে ইহঁতৰ ভাষাটো অলপ বেলেগে বুজি পায় আমি নতুন মানুহ কাৰণে আমাক অলপ বেলেগে বুজি পায় আপোনালোকে কিন্তু এবাৰ আপোনালোকে চাব যে একবাৰ যদি আমাক কোনোবা বুজি পায় ই গম পাব যে ইহঁতৰ নিচিনা আমি নহয় আমি না ঠগাম না আপোনাক বেয়া কথা এটা কম কোনোবা ভোটো নিদে মোক তাকো কোনো বেয়া কথা ক'ব লগা নাই কাৰণ এইখন দেশ আপোনাৰ মোৰ সবৰে দেশ এইখন দেশত আপোনাৰো অধিকাৰ মোৰো অধিকাৰ আছে আমি সবে ভাৰতীয় নাগৰিক হয় ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰি ৰাখা ইয়াৰ ভাৰত চৰকাৰ আনা ভাল নেতাক দায়িত্ব দিয়া অঞ্চলটো সুস্থ কৰি ৰাখা সামাজিক ষ্টেবিলিটি যেটো সামাজিকভাৱে সুস্থতা ৰাখা এইটো সব আপোনাৰ দায়িত্ব মোৰ দায়িত্ব গতিকে সেই কাৰণে আজিৰ সময়ত আপোনালোকে এই কথাবিলাক ভাবি চাব ইয়াত আৰু বেলেগ কথা ভাবিব লগা নাই আগৰ দিন গ'ল এতিয়া ভাল দিন আহিব লাগিব আমাক কৈ আছে যে বিজেপি থকা কাৰণে বিজেপি লাগে আমাৰ তাই কাৰণে মাইনৰিটি মানুহ ভোট নিদিব অমুক নিদিব তুমুক নিদিব তো কি গুজৰাটত ভোট দিয়া নাই নেকি মই গুজৰাটত মানুহ পঠাইছিলো পাঁচজন যে গুজৰাটত মাইনৰিটিয়ে বিজেপি ভোট দিয়ে না নিদিয়ে বুলি কয় পিছত তাতে গম পালো গুজৰাটত অকল বিজেপি নহয় বেলেগ উইং বিলাকতো মাইনৰিটি মানুহবিলাকে কাম কৰি আছে আজি ইয়াত বেলেগকে ঠগাব পাৰিছে ক'ব পাৰিছে কাৰণে কৈছে দলটো ৰাজনীতি দল কলা বগা কোনবা ৰঙা নীলা চলি থাকিব বাস্তৱত কি চলি আছে এইটোহে আপোনাৰ হ'ব বেলেগে যি কক আপুনি কি সিদ্ধান্ত লয় আজি বিটিসিত মই কি সিদ্ধান্ত লওঁ মোক 10টাই ভুল কথা ক'ব পাৰে বেয়া কথা ক'ব পাৰে কিন্তু lie may come 1000 times but not from me ভুল কথা মিজা কথা 1000 বাৰ আহিব পাৰে কিন্তু ঈশ্বৰে আল্লাহ মোক হেতু যাহতে পারমিশন নিদিয়ে মই যাহতে ভুল কাম কৰিম এটো পারমিশন মোক দিব না লাগে মই এটো দুয়া কিতিয়াও নিবিচাৰো কিবা কৰিব পাৰিলে ভাল কাম কৰিম কৰিব নোৱাৰিলে বহি থাকিম কিন্তু মানুহৰ ক্ষতি হোৱা কাম কোনোদিন নকৰো মোক এটো মা দেউতাও বুজা নাই মোৰ এটো শিক্ষা গুৰুও বুজা নাই মোক সংগঠন কৰি থকা সময়ত কোনো দলৰ নেতাও বুজা নাই মোৰ কিতাপ পত্ৰ ধৰ্ম গ্ৰন্থ যি পঢ়িছো কত শিকোৱা নাই যে মানুহৰ উল্টা কাম কিবা কৰিব লাগে জুনে মানুহ এটা কালী পূজাত জুৱা খেলি আছে দিনে ৰাতি মদ খাই মানে নেতাগিৰি কৰিব আহে সেই মানুহবিলাকক আপোনালোকে ভাল পায় আৰু জুনে সদায় সঁচা অৰ্থত আপোনালোকক মৰম কৰে সেই মানুহবিলাকক চিনি নাপায় কেনেকৈ হ'ব তেনেকৈ হলে সমাজখন ভালকে নচলিব দাদা বুজিছেনে সেই কাৰণে আজি চাবলৈ সময় হ'ল সব আগুৱাই গ'ল সালাকাটি পিছাই থাকিব নালাগে কিহৰ কাৰণে সালাকাটি পিছাই থাকিব লাগে হা কিহৰ কাৰণে দেৰহাছাত বসুমতাৰী নিজে চাহ বাগান বনাইছে লেবাৰ ডিপ্লাই ইয়াতে খাই আছে কি কয় এনটিপিসি হাজাৰ হাজাৰ লেবাৰ দিছে কমিশনটো হি খাই থাকে এনটিপিসি হোৱাত কাৰ বেছি লাভ হৈছে দেৰহাছাত বসুমতাৰী লাভ হৈছে ইয়াত বেলেগৰ বেছি লাভ হোৱা নাই এনটিপিসি কমিশন খাই আছে তাতে লেবাৰ ডিপ্লাই চাহ বাগান বনাইছে ফৰেষ্টৰ মাটিত হাজাৰ হাজাৰ বিঘা এতিয়া আমি তাত ইনকুৰি লগাই আছো চাব আপোনালোকে কেতিয়াবা সব কাটা যাব চাহ বাগান বিলাক ৰাইজৰ থাকিবলৈ ঘৰ নাই মাটি নাই ৰাইজক মাটি দিব পৰা নাই নিজে হাজাৰ বিঘা লৈ পেলাই চাহ বাগান বনাইছে এটো হ'ব নোৱাৰে আমাৰ দিনত আমাক নালাগে মাটি আপোনাক কবৰ দিবলৈ 6 ফুট দীঘল 3 ফুট বহল মাটি লাগে মোকো হিমানে লাগে জ্বলাবলৈ তাতকে বেছি নালাগে আরে খেতি কৰিবলৈ আপোনাক 10-15 বিঘা মাটি লাগে 50 বিঘা মাটি লাগে লো না কিন্তু হাজাৰ হাজাৰ বিঘা মাটি মা বাপ নোহোৱা নিচিনা দখল কৰি চাহ বাগান বনাব এটো কেনেকৈ হ'ব ইয়াৰ বিচাৰটো কৰিব ঈশ্বৰে আল্লাহ আজি নহয় কালি কৰিব না নকৰে এই বিচাৰটো বেছি দিন নাই কিন্তু আৰু 1-1.5 মাহৰ ভিতৰতে বিচাৰৰ ৰিজাল্টটো আপোনালোকৰ ওচৰত আহিব বুজিছে সরকার শেষ হোৱাৰ আগত কিছুমান ডাঙৰ ডাঙৰ কাম কৰি যাব বিচাৰিছো মই ডাঙৰ ডাঙৰ কাম ভাল কাম আৰু কোনোবা বেয়া কৰাটো ঠিক কৰাটো মোৰ দায়িত্ব বহুতে ভাবি আছে ই কি কৰিব ভাল কামটো হৈছে আমাৰ সরকাৰৰ 5 বছৰ টাইম শেষ হোৱাৰ আগত
3 লাখ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ব। এইটো হল আমাৰ কথা। এখনো এলপি এমই হাই স্কুল জৰাজীৰ্ণ নাথাকে, কোনো সমস্যা নাথাকে। লেণ্ড সেটেলমেন্ট যে লেণ্ড এলটমেন্ট আগৰ বিপিএফৰ দিনত 1 বিঘা মাটি যদি আপুনি কিনিছে আৰু সেই মাটিটো যদি সেটেলমেন্ট দিব লাগে, যিমান টকাত মাটি কিনিছে সেটেলমেন্ট ল'ব কাৰণে ইমান ফিজ দিব লাগিছিল, হয়নে নহয়? 1 বিঘা মাটি যদি 5 লাখত কিনিছে সেটেলমেন্ট ল'ব কাৰণে 5 লাখ টকা দিব লাগে। আমাৰ চৰকাৰত কিমান দিব লাগে? 1 বিঘা মাটি কিনিলে 5 লাখত লেণ্ড টু সেটেলমেন্ট ল'ব কাৰণে মাত্ৰ 1000 টকা দিব লাগে, 1000 টকা। আৰু যদি 20 বিঘা মাটি কিনিছে আপুনি 5 লাখ দি, কিমান পইচা হল আপোনাৰ? 1 কোটি টকা। আগৰ চৰকাৰ বিপিএফৰ দিনত 1 কোটি টকাৰ মাটি কিনিলে চৰকাৰক 1 কোটি টকা যদি ফিজ দিয়ে তেতিয়াহে মাটি সেটেলমেন্ট হ'ব। আমাৰ দিনত 20 বিঘা মাটি কিনিলে হি মাত্ৰ 3000 টকা দিব লাগিব, তেতিয়া তাৰ মাটি সেটেলমেন্ট হৈ যাব। এইটো ভাল কাম হৈছে নে নাই? তো সেইকাৰণে মানুহবিলাক মাটি সেটেলমেন্ট লোৱা নাছিলে। আজি মানুহবিলাক সেটেলমেন্ট ল'ব আহিছে, হাজাৰ হাজাৰ মানুহবিলাকে। আপোনাৰ নিজৰে দাদা এজন, ভাই এজন ইয়াতে SDLACৰ মেম্বাৰ আছে, আপোনালোকে সুধি চাব পাৰিব। তো সেইকাৰণে দীঘলীয়া কথা নকওঁ, ভাল লাগিছে লগ পাই। মই ডিচেম্বৰত আকৌ আহিম, গোটেই অঞ্চলটো ঘূৰিম, আপোনালোকৰ তাত থাকিম। কোনোবা চাহ খোৱালি চাহও খাম, কোনোবা যদি খেজুৰ খুৱাই, চেউৰি খুৱাই, এইবিলাকো খাম আৰু ভালকে কথা পাতিম।